কৰিব পাৰে কিন্তু গাত হাত দিয়াৰ কাৰণে মোৰ বহুত বেছি বেয়া লাগিছে শাৰীৰিকভাৱে অপদস্থ কৰাৰ কাৰণে মোৰ আচলতে Sorry. স্যার আসলে আপনার এই বিষয়টো এই পৰ্যায়লৈকে যাবলগীয়া নাছিলে স্যার আসলে শাৰীৰিকভাৱে অপদস্থ কৰিব নালাগে মই এই বিষয়ে আপোনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ PPSক মই অৱগত কৰিছোঁ আমাৰ যিটো PPSটো CM বুলি কওঁ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ PPS ডাঙৰীয়াক মই অৱগত কৰিছোঁ হয় তাৰপিছত মই আপোনাৰ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰ টু দ্য অনাৰেবল চিফ মিনিষ্টাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰ মই আমাৰ কমিশনাৰ বাইদেউকো কমিশনাৰ PNRD বাইদেউকো অৱগত কৰিছোঁ আৰু মই আমাৰ এইটো পাৰ্চনেল ডিপাৰ্টমেণ্ট আছে তাৰে কমিশনাৰ ছেক্ৰেটাৰী ছাৰ তেখেতকো মই অৱগত কৰিছোঁ এইটো আপুনি বিভাগীয়ভাৱে আপুনি আইনৰ বাতি আৰক্ষীৰ ওচৰ চাপিছে নেকি বা তেনেকুৱা ছাৰে কৈছিলে যে দিলীপ কলিতাৰ যিহেতু ইয়াতে বহুত দিন হ'ল আৰু সেইটো ছাৰৰ পাৱাৰ আছে বুজিছোঁ কিন্তু কিবা অভিযোগ থাকিলে আপোনাক নিশ্চয় জনালে বা সেইটো ঠিক মই নাজানিম আৰু কাৰণ সেইটো ছাৰৰ এক্টিয়াৰ সম্পূৰ্ণ এক্টিয়াৰৰ বস্তু ৰিলিভাৰ নাই আছিলে আৰু লগতে আচলতে এদিনৰ কাৰণে মই আপোনাৰ এই বজালী জিলা পৰিষদ যে আছে যে মই তাৰো যিহেতু CO DLMC মিটিং আছে মোৰ ব্যস্ততা কিন্তু মই ব্যস্ত যদি নাথাকিলেও হয় তথাপি ৰিলিজ কৰিবলৈ নোৱাৰোঁ এজ বিকজ দেয়াৰ ইজ নো ৰিলিজ